নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মানুহৰ জীৱনত কিছুমান সময়ত কাৰোবাক বিশ্বাস কৰিলে যথেষ্ট উপকৃত হয়। আমি নিজৰ পিতৃ-মাতৃক বিশ্বাস কৰিব পাৰোঁ, নিজৰ শিক্ষাগুৰুক বিশ্বাস কৰিব পাৰোঁ আৰু অতিকে নিজৰ আপোন কোনোবা বন্ধুক আমি বিশ্বাস কৰিব পাৰোঁ। কেতিয়াবা এই বিশ্বাসে আমাক সফলতা দিয়ে। কাৰোবাক বিশ্বাস কৰিলে আমাৰ মনত পজিটিভিটি বাঢ়ে, আমাৰ জীৱনত প্ৰেৰণা পায় আৰু বিশ্বাসে আমাৰ জীৱনলৈ ধনাত্মক শক্তি কঢ়িয়াই আনে। এটা কাহিনী শুনোৱা হওক। এদিনাখন এজন গুৰু আৰু এজন শিষ্য এফালে ফুৰিবলৈ গৈ আছিলে আৰু তেওঁলোক ফুৰিবলৈ যাওঁতে ৰাস্তাত এখন নদী পাৰ কৰিবলগীয়া হৈছিল। সেই সময়ত নদীত যথেষ্ট পানী আৰু সোঁত আছিলে। সেইকাৰণে গুৰুদেৱে শিষ্যক কৈছিলে যে তুমি মোৰ হাতখন ধৰি লোৱা। কিন্তু গুৰুদেৱৰ কথা শিষ্যই কাণসাৰেই দিয়া নাছিলে। গুৰুদেৱে বাৰে বাৰে কেইবাবাৰো কৈছিলে যে তুমি মোৰ হাতখন ধৰি লোৱা, কিন্তু তথাপিও শিষ্যজনে তেওঁৰ কথা কোনো গুৰুত্ব দিয়া নাছিলে। অৱশেষত গুৰুদেৱে উপায়ন্তহীন হৈ শিষ্যজনৰ হাতখন জোৰেৰে ধৰিলে আৰু ধৰি নদীৰ সিপাৰলৈ জুবুৰি লৈ গুচি গ'ল। সিপাৰত গৈ গুৰুদেৱৰ অলপ খং উঠিছে আৰু খঙতে শিষ্যজনক কৈছে যে তুমি মোৰ কথাটো কিয় নুশুনিলা? মই তোমাক বাৰে বাৰে কৈছোঁ যে মোৰ হাতখন ধৰি লোৱা, তথাপিও তুমি মোৰ কথাটো কিয় নুশুনিলা? তেতিয়া গুৰুদেৱৰ খং উঠা দেখি শিষ্যজনৰ অলপ বেয়া লাগিছে আৰু তেতিয়া শিষ্যজনে গুৰুদেৱক কৈছে যে গুৰুদেৱ, মই আপোনাৰ হাতখন যদি ধৰিলোহেঁতেন আৰু মাজ ৰাস্তাতে যদি আপোনাৰ হাতখন এৰা খাই গ'লহেঁতেন, তেতিয়া মই কি কৰিলোহেঁতেন? কিন্তু এতিয়া যেতিয়া আপুনি মোৰ হাতখন জোৰেৰে ধৰিলে, তেতিয়া মোৰ মনলৈ এটা বিশ্বাস আহিলে যে আপুনি মোৰ হাতখন কেতিয়াও এৰি নিদিয়ে। সেইকাৰণে মই নিশ্চিন্ত মনে নদীখন পাৰ কৰিব পাৰিলোঁ। এয়াই হৈছে বিশ্বাস। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।